Hello guys, welcome back to the channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ আজি মই ডিমাকুছিলৈ যাম। তো ডিমাকুছিত এই বছৰ মানে জানুৱাৰী মাহৰ 9 তাৰিখৰ পৰা বড়ো সাহিত্য সভাৰ অধিৱেশন হ'বলৈ গৈ আছে। সেয়েহে তাতে উখল মাখল পৰিস্থিতি মানে হৈ আছে, কাৰণ কাম বন চলি আছে খুব তীব্ৰ গতিত। সেইকাৰণে সেইটোৱে আজি আপোনালোকক দেখাবলৈ মই গৈ আছোঁ ডিমাকুছি। তো বলক তেনেহ'লে ডিমাকুছিলৈ। তো গাইজ আজি মই পুৰা মানে এক্সপ্লোৰ কৰিবলৈ চেষ্টা কৰিম, যিমান যি মানে দেখাবলৈ পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। তো বলক তেনেহ'লে। তো আহি পালোঁ মই এতিয়া সেই মানে জেগালৈ, য'ত নেকি মানে এই অধিৱেশনখন হ'ব। এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ গেট, আৰু আপোনালোকে ভেৰগড়ৰ পৰা আহিলে এইখন মানে পাই যাব, আৰু ডিমাকুছি টাউনৰ পৰা আহিলে আপোনালোকে এইখন মানে পাই যাব। আৰু এই জেগাখনৰ নাম থৈছে দৈমু নগৰ, আৰু দৈমু নগৰত এই বছৰৰ যি বড়ো সাহিত্য সভাৰ অধিৱেশন এইটো মানে হ'বলৈ গৈ আছে। কাৰণ তো বলক তেনেহ'লে অলপ ভিতৰত গৈ পেলাই মানে দেখাবলৈ চেষ্টা কৰোঁ, কাৰণ বহুত ডাঙৰ এই পথাৰখন। সেয়েহে ভৰিৰে খোজকাঢ়ি মানে দেখাবলৈ সম্ভৱ নহয়। সেয়ে আমি বাইকখন লৈ পেলাই আমি পুৰা পথাৰখন ঘূৰিম, য'ত কি আছে কি নাই মই সকলো দেখাবলৈ চেষ্টা কৰিম। ইয়াতে মানে আপোনালোকে দেখিবলৈ পাই আছে, ইয়াতে ফ্লেগ হোষ্টিং হ'ব বড়ো সাহিত্য সভাৰ, আৰু বড়ো সাহিত্য সভাৰ যিটো লগো সেই লগোখন বনাই আছে। আৰু এইটো হ'ল মেইন পেণ্ডেলৰ গেট। এইটো মানে প্লাইউডেৰে বনাই আছে, বৰ্তমান আধা হৈছে বৰ্তমান, আৰু খুব তীব্ৰ গতিত মানে সকলোৱে কামবোৰ নিজৰ কামবোৰ মানে কৰি আছে। এইটো আপোনালোকে খুব সুন্দৰভাৱে দেখিবলৈ পাই আছে। এইটো মেইন পেণ্ডেলৰ মানে গেট হ'বলৈ গৈ আছে। তো গাইজ এতিয়া আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাই আছে, যিটো মানে লোহাৰে মানে বনাই আছে, এইটো হ'বলৈ গৈ আছে মেইন ষ্টেজখন মানে পুৰা লোহাৰে বনাই আছে। মানে বেছি দিন নাই, আজি 30 ডিচেম্বৰ, কাৰণ 9 তাৰিখৰ পৰা অধিৱেশনখন হ'বলৈ গৈ আছে। সেয়ে অতি সোনকালে বনাব লাগিব, সেইকাৰণে লোহাৰে বনাব লগা হৈছে। মানে কম সময়তে মানে ওলাব পৰা যায় এনেকৈ হ'লে। তো আপোনালোকে দেখিবলৈ পাইছে এয়া ৱেইট লিফ্টাৰৰ লগত মানে উঠাই আছে, ডাঙৰ যিটো মানে লোহাৰে এইটো আপোনালোকে দেখিবলৈ পাইছে। খুব মানে ডাঙৰ লোহা, হাতেৰে মানে উঠাব নোৱাৰে। তো গাইজ এতিয়া মই আহি পালোঁ এক্সিবিশ্যন। তো এক্সিবিশ্যন এইটো হ'ল এক্সিবিশ্যনৰ গেট, আপোনালোকে দেখিবলৈ পাই আছে। ইয়াতে মানে আপোনালোকে খুব মানে ইয়াতে বহুতো বিভিন্ন ধৰণৰ এক্সিবিশ্যন মানে ইয়াতে দেখিবলৈ পাব। আৰু এইখন হ'ল মেইন এণ্ট্ৰেঞ্চৰ ৰাস্তা, য'ত নেকি ৰাস্তাৰ কনষ্ট্ৰাকশ্যন চলি আছে। বৰ্তমান মেটেল পেলাই আছে, পূৰা ইপিনি যাব পাৰিব আপোনালোকে। এতিয়া মই দেখাই লওঁ অকণমান মেপ। তো মেপত সকলো বস্তু মানে দেখাই থোৱা আছে, ক'ত কি হ'ব, মাৰ্কেট এৰিয়া কোনপিনি, মেইন পেণ্ডেল ক'ত, এক্সিবিশ্যন ক'ত, আপোনালোকে এইখন মানে অকণমান মানে জুম কৰি চাব পাৰিব। এয়া হ'ল মানে মেপখন মানে সকলো বস্তু তাতে লিখি থোৱা আছে, ক'ত কি হ'ব লগা আছে। তো গাইজ মই যিখনত মানে এতিয়া থিয় হৈ আছোঁ যিখিনিত, তো এইখিনি জেগাতে মানে এটা চেলফি পইণ্ট বনাই আছে। চেলফি পইণ্ট আই লাভ ডিমাকুছি। আপোনালোকে টেনশ্যন কৰিব নালাগে, যিসকলে মানে চেলফি লাভাৰ সেইসকলে মানে ইয়াতে মানে চেলফি তুলিবলৈ পাৰিব, মানে টেনশ্যন কৰিব লগা নাই। এতিয়া আমি এক্সিবিশ্যনৰ তলত সোমাই যাওঁ। তো এতিয়া আহিলোঁ মই মানে এই এক্সিবিশ্যনত এণ্টাৰ হ'লোঁ। তো এক্সিবিশ্যনৰ যিখিনি দোকান হ'ব এইখিনি মই অকণমান দেখাবলৈ চেষ্টা কৰিম। তাতে এটা বড়ো নখৰ বুলি এটা দেখুৱাব, কাৰণ বড়ো নখৰত যিখিনি বস্তু থাকে, যিখিনি বস্তু লাগতিয়াল বস্তু থাকে, এইখিনি দেখাবলৈ চেষ্টা কৰে। এইখিনি হ'ল এক্সিবিশ্যনৰ ষ্টেজ হ'ব, তাতেও মানে নাচ গান হ'ব, আপোনালোকে দেখিবলৈ পাব। ইয়াতে টিকেট কাটি কেনে এণ্টাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে দেখিবলৈ পাব। আৰু বহুতো বস্তু ইয়াতে পাব আপোনালোকে, যিকোনো মানে কিতাপ হওক, বহুতো বস্তু মানে ইয়াতে পাই যাব। আৰু আপোনালোকে আহিলেই হ'ল। আপোনালোকে যিয়ে নহওক, এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ মই বড়ো নখৰ যিটো বড়ো নখৰ এইটো মানে মই দেখাবলৈ চেষ্টা কৰোঁ। মই আহি পালোঁ এয়া পূৰা। আপোনালোকে বড়ো ঘৰত মানে কি থাকে আপোনালোকে সকলো মানে দেখিবলৈ পাব।